হেল্ল' এভৰিৱান, মই ভিডিঅ' মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ মোৰ এইটো 4 নম্বৰ ভিডিঅ' হয়। বাকী 3টা আপোনালোকে চাইছে, এইটো চাব বুলি মই আশা কৰিলোঁ। এয়া চাওকচোন ভিতৰৰ পৰিৱেশ, ফুলে ফুল, ইমান ধুনীয়া পৰিৱেশ, মোৰ বহুত ভাল লাগিছে। আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, চাৰিওফালে ফুল, সেউজীয়া সেউজীয়া, বহুত ধুনীয়া পৰিৱেশ। চাওকচোন, ইমান ভাল লগা নহয়? বহুত ভাল লাগিছে। ইয়াতে ল'ৰা ছোৱালীয়ে খেলিব পৰা ঠাই আছে, গতিকে মই ভাবোঁ ল'ৰা ছোৱালীৰ কাৰণে বিৰাট ধুনীয়া ঠাই আৰু মোৰো বিৰাট ভাল লাগে এনেকুৱা ঠাই। এয়া চাই গৈ আছোঁ আৰু আজি মানুহ কম, বহুত নাই বাৰু। ভালে লাগিছে আহি। গোটেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, ইমান ভাল লাগিছে নহয়? এয়া চাওকচোন, ইমান ধুনীয়া। এইজোপা চাওকচোন, বগেনভেলিয়া। কাগজ ফুল বুলি জানিছিলোঁ আগত, এতিয়াহে গম পালোঁ এইজোপা যে বগেনভেলিয়া। বহুত ভাল লাগিছে। চাওকচোন গোটেই পৰিৱেশটো, চাৰিওফালে ফুলেই ফুল। এতিয়া আমি ভিতৰলৈ যাম। ভিতৰত ফটোগ্ৰাফী বা ভিডিঅ' এলাউ নাই। মোৰ কেমেৰাই যিমানখিনি পাৰে আৰু বাহিৰৰ পৰা, গেটৰ পৰাই কৰিবলৈ চেষ্টা কৰিছোঁ। ভিতৰত আৰু বহুত ধুনীয়া আছে, মানে জানিব লগা, ল'ৰা ছোৱালীৰ বাবে চাব লগা। মই যিমানখিনি পাৰিছোঁ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ গেটৰ পৰা। আৰু তাৰপিছত আৰু মই ভিডিঅ' কৰা নহ'লে। এয়া দেখিছেনে, এতিয়া এয়া বাহিৰ পালোহি। ল'ৰা ছোৱালীৰ বাবে বিৰাট ধুনীয়া ঠাই আৰু এইটো ধুনীয়া মাটিৰ ঘৰ বনাই থৈছে, ইমান ভাল লাগিছে। এয়া দেখিছেনে, এয়া ৱালবোৰত চাওকচোন, ধুনীয়াকৈ ছবি অঁকা হৈ আছে, বহুত ভাল লাগে। কলাক্ষেত্ৰতে আমাৰ গুৱাহাটীৰ যাত্ৰা শেষ। ইয়াৰ পিছত আমি ঘৰলৈ যাম। মোৰ ভিডিঅ' 4টা খণ্ড, এইটো লাষ্ট খণ্ড। কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰি দিব। ইয়াৰ পিছত মোৰ আৰু ভিডিঅ' কৰা নহ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। বাই বাই।